বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। দিল্লী নিজামুদ্দিনৰ মৰকজ সম্পৰ্কে যি বাতৰি সম্প্ৰচাৰ হৈ আছে, আমি সকলোকে আশ্বস্ত কৰিবৰ কাৰণে এই কথা ক'ব পাৰোঁ যে আলহামদুলিল্লাহ দিল্লী নিজামুদ্দিনৰ যিমানখিনি লোক আছিল সকলোৰে ইতিমধ্যে তেওঁলোকৰ পৰীক্ষা চলাইছে। ডক্টৰৰ গ্ৰুপ আছিলে, তাতে প্ৰশাসনৰ গ্ৰুপ আছিলে। তেওঁলোকে দিল্লী প্ৰশাসনে ইতিমধ্যে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰি ড-19 কাৰো তাতেই পজিটিভ পোৱা যোৱা নাই। ই এটা সুখবৰ আৰু অসমৰ কাৰণেও এটা একদম সুখবৰ। আৰু সেই সুখবৰটো হ'ল অসমৰ প্ৰায় 340গৰাকী লোক তাতে আছিলে আৰু 340গৰাকী লোকৰ ভিতৰত অলমষ্ট গোটেইখিনিৰেই পৰীক্ষা হৈ গৈছে আৰু এজনো ব্যক্তিৰ কোনো তেনেকুৱা স্বাস্থ্যৰ পৰীক্ষা কৰি পোৱা গৈছে, কোনো এজন ব্যক্তিৰ ড-19 পজিটিভ পোৱা যোৱা নাই। ই অসমৰ কাৰণে এটা অত্যন্ত সুখবৰ। আৰু তাতে প্ৰায় 1500মান ব্যক্তি ভাৰতবৰ্ষৰ আছিলে আৰু 300মান ব্যক্তি বাহিৰৰ আছিলে। টোটেল মিলাই প্ৰায় 1800মান ব্যক্তি আছিলে আৰু এই 1800মান ব্যক্তিৰেই স্বাস্থ্য পৰীক্ষা কৰা হৈছে। আৰু তাৰ কৰ্তৃপক্ষই নিজামুদ্দিন মৰকজ কৰ্তৃপক্ষই বিশেষভাৱে যিখিনি বাহিৰৰ লোক তেওঁলোকক বাহিৰত যোৱাৰ কাৰণে সুবিধা কৰি দিছে আৰু ব্যৱস্থা প্ৰশাসনৰ লগত লগ লাগি ব্যৱস্থা কৰিছে। তেওঁলোকে বিভিন্ন এম্বেচিত গৈ যোগাযোগ কৰিছে আৰু বাকী ভাৰতবৰ্ষৰ যিখিনি মানুহ এইখিনি ভাৰতবৰ্ষৰ নিজা ঘৰলৈ পঠিওৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ যিখিনি লোক আছে, অসমৰ লোকখিনিৰো ঘূৰাই অনাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে, যদিও এতিয়া কোৱাৰেণ্টাইন বা আইচোলেশ্যনত তেওঁলোকক ৰখা হৈছে। তেওঁলোকৰ কাৰো অসুস্থতা তেওঁলোকে অনুভৱ কৰা নাই বা তেনেকুৱা কোনো ধৰণৰ বেমাৰ তেওঁলোকৰ এতিয়ালৈকে নাই। বন্ধুসকল, বিশেষভাৱে আমাৰ ফালৰ পৰা আমি এটা কথা ক'ব বিচাৰোঁ, এইসকল লোকৰ ভিতৰততো অসমলৈ ঘূৰি কোনো অহা নাই। মাত্ৰ কেইজনমান ব্যক্তি 7-8জনমান ব্যক্তি ঘূৰি অহা বুলি ইতিমধ্যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। আৰু সেই হিচাপে যদি যিকেইজন ব্যক্তি ইয়াতে ঘূৰি আহিছে তেওঁলোককো অনুৰোধ জনাম, তেওঁলোকে গৈ যাতে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই। অসমত স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা আছে, সেইমতে যাতে তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰোৱাই তাৰ কাৰণে অনুৰোধ জনাম। আৰু যিসকল লোকে তাৰ পৰা আহিব বা ঘূৰি আহিবলগীয়া আছে আহি যাতে তেওঁলোকে সৰ্বপ্ৰথমে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰায়, তাৰ কাৰণে সকলোকে আহ্বান জনাম। ভিৰ বা জমায়েত যিটো বস্তু, ই অত্যন্ত ড-19ৰ কাৰণে অত্যন্ত খতৰনাক আৰু অত্যন্ত সাংঘাতিক ধৰণৰ এটা ভাইৰাছ। ই সংক্ৰমণ কৰে। ইছলামতো সংক্ৰমণৰ বিষয়ে কোৱা হৈছে যে ৰোগ সংক্ৰমণ হয়, বহুত ৰোগ আছে এনেকুৱা যিবোৰ সংক্ৰমণ হয়। গতিকে এই ক্ষেত্ৰত সকলোকে আহ্বান জনাম, সকলোৱে যাতে নিজৰ সুস্থভাৱে থাকিবৰ কাৰণে সকলোৱে চেষ্টা চলায়। আৰু তেনেকুৱা কিবা ধৰণৰ যদি সন্দেহ থাকে নিজৰ, তেতিয়াহ'লে প্ৰশাসনৰ লগত লগ লাগি প্ৰশাসনে ব্যৱস্থা কৰিছে, সেই হিচাপে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই ল'বৰ কাৰণে আহ্বান জনাম। আৰু এই ক্ষেত্ৰত আমি ক'ব খোজোঁ যে অকল এওঁলোকেই যে তাত আবদ্ধ হৈ আছিলে, যিহেতু লকডাউন হৈ গ'ল যাৰ কাৰণে তেওঁলোক তাত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল, অসমলৈ ঘূৰি আহিব পৰা নাছিল। অসমৰ যিখিনি ব্যক্তি আছিলে এওঁলোক অসমলৈ ঘূৰি আহিব পৰা নাছিল। একেদৰে বহু তীৰ্থযাত্ৰী আমি দেখিবলৈ পাইছোঁ। মহাৰাষ্ট্ৰত কিছু তীৰ্থযাত্ৰী তাত আছে, তেওঁলোক অসমলৈ ঘূৰি আহিব পাৰে, তেওঁলোকৰ ব্যৱস্থা গ্ৰহণৰ কাৰণে কৈছে। ঠিক তেনেকৈ দিল্লী, মহাৰাষ্ট্ৰ, হায়দৰাবাদ, ঠিক তেনেকৈ কলিকতা, এনেকুৱা মহাৰাষ্ট্ৰ বিভিন্ন ঠাইত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিসকল শ্ৰমিক অসমৰ পৰা বিভিন্ন ধৰণৰ শ্ৰম কৰিবলৈ গৈছিলে বা চাকৰি কৰিবলৈ গৈছিলে বা বিভিন্ন কামত তেওঁলোকে জীৱন নিৰ্বাহৰ কাৰণে, জীৱিকা অৰ্জনৰ কাৰণে গৈছিলে, তেওঁলোক ঘূৰি আহিব পৰা নাই। তেওঁলোকে আপিল জনাই আছে, তেওঁলোক কেনেকৈ ঘূৰি আহিবলৈ ঘৰলৈ ঘূৰি আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। আমি অনুৰোধ জনাম, ইয়াতে হিন্দু মুছলমান বা কোনো ধৰ্মৰ কোনো কথা নাই। হিন্দু হওক বা মুছলমানেই হওক, যিয়েই নহওক কিয়, বহিৰাজ্যৰ পৰা যদি কোনোবা অসমলৈ আহে তেতিয়াহ'লে আমি অনুৰোধ জনাম, আপোনালোকে অনতি পলমে প্ৰথম আহিয়েই সৰ্বপ্ৰথম কাম আপোনালোকৰ সেইটোৱেই হ'ব যে আপোনালোকে আহি প্ৰশাসনে যি ব্যৱস্থা ৰাখিছে সেই ব্যৱস্থা অনুযায়ী নিজৰ স্বাস্থ্য পৰীক্ষা কৰাব। আৰু ই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, গতিকে সকলোৱে এইটোৰ ওপৰত গুৰুত্ব দিয়া আৱশ্যক। আমি আহ্বান জনাম বিশেষভাৱে অসম ৰাজ্যিক জমিয়ত উলামা হজৰত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলামাৰ ফালৰ পৰা সকলোকে, যিসকল বহিৰাজ্যৰ পৰা অসমত আহি প্ৰৱেশ কৰিছে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাই লোৱাৰ কাৰণে আমি অনুৰোধ জনাম। সকলোৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাই ল'ব। এয়া আমাৰ আপিল থাকিল, এয়া আমাৰ আহ্বান থাকিল। ধন্যবাদ।